নমস্কাৰ প্ৰিয় বন্ধুবৰ, এয়া আপোনালোকক মই দেখুৱাই আছোঁ মোৰ আলুৰ খেতি। এইবাৰ বিজ্ঞান পদ্ধতিৰে আলুৰ খেতি কৰিছিলোঁ আৰু এই আলুৰ খেতিৰে দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ। আমাৰ আলুবোৰ উঠাব পৰা হৈ গৈছে, তাৰ বাবে গছবিলাক মৰি গৈছে। আপোনালোকে কেমেৰাৰ ঢুকি পোৱালৈকে যিখিনি দেখি আছে গোটেইখিনি আলুৰ খেতিয়ে হয় আৰু এই আলুৰ খেতিখিনি ময়ে কৰিছিলোঁ এইবাৰ। এয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিবিলাক আলু, আৰু আলুবিলাক এনেকুৱা হৈছে। এনেকুৱাকৈ আলু আপোনাৰ এডাল গছত 3-4টা আলু হৈছে। আৰু এয়া হৈছে মোৰ কৃষি। এইটো পাতকবি হয়, এইবিলাক পাতকবি আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ কিছু পৰিমাণে পাতকবিও কৰিছোঁ। এয়া মই আপোনালোকক দেখুৱাই আছোঁ, এইবিলাক পাতকবি হয়। এইবিলাক সকলো পাতকবি হয়। এইটো লগাবলৈ বেছি দিন হোৱা নাই আৰু এইটো কিছুদিন হৈ গৈছে লগাবলৈ। এনেকুৱাকৈ পাতকবিবিলাক হৈছে, ইয়াত দেখাই দিছোঁ আপোনালোকক। এই কবিবিলাক হৈ গৈছে, এইবিলাক এই এটা কবি হৈছে এনেকুৱাকৈ। এইখিনি গোটেই কবি হয়, আপোনালোকক দেখুৱাইছোঁ। এইবিলাক গোটেইখিনি পাতকবি হয়। অৱশেষত মই নৱপ্ৰজন্মক অনুৰোধ কৰিছোঁ, সকলোৱে কৃষি কৰ্মত জড়িত হোৱা। অসমীয়াৰ হাতত এটিয়ে ব্যৱসায় আছে, সেইটো হৈছে কৃষি, য'ত 50% লাভদায়ক হ'ব পাৰোঁ। আজি দেশত নিবনুৱাৰ সমস্যা বৃদ্ধি হৈ আছে। নিবনুৱাৰ সমস্যাৰ কথা আমি চিঞৰি থাকিলে সমাধান হয়। নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিলে নৱপ্ৰজন্মই কৃষি কৰ্মত জড়িত হ'ব লাগিব। নিবনুৱাৰ সমস্যা নাইকিয়া কৰিবলৈ হ'লে নৱপ্ৰজন্মই গাহৰি ফাৰ্ম খুলিব লাগিব, নৱপ্ৰজন্মই ছাগলী ফাৰ্ম খুলিব লাগিব, নৱপ্ৰজন্মই গৌশালা খুলিব লাগিব, নৱপ্ৰজন্মই ব্ৰইলাৰ ফাৰ্ম খুলিব লাগিব। তেতিয়া আমাৰ নৱপ্ৰজন্মই এদিন স্বাৱলম্বী হ'ব আৰু নিবনুৱা সমস্যা নাইকিয়া হ'ব। বৰ্তমান সময়ত আমি দেখিবলৈ পাই আছোঁ, বহুত দল সংগঠনৰ নেতাই নহওক কিয় বা ৰাজনৈতিক নেতাই নহওক কিয় কৃষকক খেতি পথাৰৰ পৰা ৰাজপথলৈ নিজৰ স্বাৰ্থত উলিয়াই লৈ যাই আছে। কৃষকক পথাৰত থাকিব দিয়ক, কৃষক অন্নদাতা হয়। যদি কৃষকে খেতি নকৰে কোনেও খাব নাপায়। সেইবাবে আপোনালোকৰ স্বাৰ্থত কৃষকক ব্যৱহাৰ নকৰিব। কৃষকক খেতি পথাৰত থাকিব দিয়ক, কৃষকক খেতি কৰিব দিয়ক। আজি বহুত ৰাজনৈতিক নেতা আছে যিয়ে ডিঙিত গামোচাখন লৈ বজাৰ আৰু পথাৰৰ কথা কৈ থাকে, যে বজাৰ পথাৰ দখল কৰিব লাগে। আপোনালোকে ডিঙিত গামোচাখন লৈ থাকিলে বজাৰ আৰু পথাৰ দখল নহয়। বজাৰ আৰু পথাৰ দখল কৰিব লাগিলে নিজে আহি খেতি কৰ্মত জড়িত হ'ব লাগিব। এটা কথা আছে, অসমীয়া আজু ককাহঁতে কৈ গৈছিলে, অসমীয়া চিন্তাধাৰাত, অসমীয়া অস্তিত্বৰ পৰম্পৰা এটা ৰীতি নীতিত কথা এটা উল্লেখ আছে যে আমি উপদেশতকৈ আৰ্হি দেখুৱাই দিলে ভাল। সেইবাবে মই সেইসকল ৰাজনৈতিক নেতাক অনুৰোধ কৰিছোঁ, আপোনালোকে উপদেশ দিয়াতকৈ আৰ্হি দেখুৱাই দিয়ক। অসমীয়াই খেতি কৰ্মত জড়িত হওক, অসমীয়াই গো ফাৰ্ম খোলক, অসমীয়াই গাহৰি ফাৰ্ম খোলক, অসমীয়াই ছাগলী ফাৰ্ম খোলক। তেতিয়াহে স্বাৱলম্বী হ'ব। এইটো আপোনালোকে আৰ্হি দেখুৱাই দিয়ক। তেতিয়াহ'লে এনে বজাৰ পথাৰ অসমীয়াৰ হাতত থাকিব, অসমীয়াৰ নিবনুৱা সমস্যা নাইকিয়া হ'ব। ধন্যবাদ।